লাভ 24-ৰ যিখিনি আমাৰ দৰ্শক আছে আটাইখিনিকে আমি মা সৰস্বতীৰ পূজাৰ বাবে অভিনন্দন জনালোঁ আৰু BTC অঞ্চলত খুব ধুমধামেৰে সৰস্বতী পূজা চলি আছে গতিকে তাত থকা কলেজৰ ছাত্ৰ ছাত্ৰী যিমান আছে আটাই উপভোগ কৰি আছে বুলি মই খবৰ পাইছোঁ মাজতে কোকৰাঝাৰত অলপ অশান্তি হৈছিল কিন্তু এতিয়া শান্ত পৰিৱেশ গতিকে সকলোৱে শান্তভাৱে থাকক কোকৰাঝাৰবাসী ৰাইজ আপোনালোকে লগ লাগি সৰস্বতী পূজা উপভোগ কৰক সৰস্বতী পূজা পালন কৰক বড়োলাভ 24 এইটো লাষ্ট 2 মাহত প্ৰায় আমাৰ 25,000 ফলোৱাৰ হ'ল আৰু দিনক দিনে আচৰিত কথা দিনক দিনে আমাৰ 2,500 ফলোৱাৰ বাঢ়ি গৈ আছে আৰু এইটো আমাৰ ইয়াত বিশেষকৈ মই কিংকঙৰ নাম ল'ম কিংকং জোনালী কনক এওঁলোকে নেৰানপৰা কষ্ট কৰিছে আৰু বড়ো জনসাধাৰণে আমাক আঁকোৱালি লৈছে আমি অসম লাইভ 24 ষ্টেট মিৰৰ আৰু বড়ো লাইভ আৰু NB নিউজ আমাৰ কামেই হ'ল আমি শুদ্ধ বাতৰি প্ৰেৰণ কৰোঁ আমি নন এডিটিং নিউজ কৰোঁ আমাৰ নিউজত এডিটিং নহয় আমাৰ সাংবাদিকে যি দেখা পায় তাকে দেখুৱায় আৰু সেইটো কাৰণে বড়ো ৰাইজে আমাক আঁকোৱালি লৈছে আৰু বড়ো ৰাইজত এতিয়া ৰাইজে যথেষ্ট উৎসাহ উদ্দীপনাত আছে এখন সুস্থ চৰকাৰ পাইছে এতিয়া কাম খুব ভালকৈ হ'ব হাগ্ৰামী মহিলাৰ নেতৃত্বত বড়ো ৰাইজে যথেষ্ট আনন্দিত আশা কৰিছোঁ হাগ্ৰামা মহিলাৰীয়ে বড়ো জনসাধাৰণক নেতৃত্ব দিব পাৰিব আৰু বড়ো জনসাধাৰণৰ উন্নয়ন কৰিব